নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এবিধ টেষ্টি ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। সেয়া হ'ল এগ পাস্তা। এই এগ পাস্তাবিধ খাবলৈ বহুত বেছি টেষ্টি হয় আৰু অতি সহজতে বনাব পাৰি। সেয়েহে মই এই ৰেচিপিটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। ইয়াৰ বাবে মই লৈছোঁ পাস্তা। মই এইটো চাইজৰ পাস্তা লৈছোঁ। আপোনালোকে যিকোনো চাইজৰ পাস্তা ল'ব পাৰে। এতিয়া মই কেৰাহীত পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি গৰম হৈ যোৱাত মই তাতে 1 চামুচৰ জোখত ৰিফাইন তেল যোগ কৰি দিছোঁ। এতিয়া ইয়াতে মই পাস্তাখিনি দি দিম। এতিয়া পাস্তাখিনি ভালদৰে সিজালৈ অপেক্ষা কৰিব লাগিব আৰু মাজে মাজে লৰাই থাকিব লাগিব। যিহেতু আমাৰ এতিয়া পাস্তাখিনি সিজিছে, সেয়েহে মই পাস্তাখিনি উলিয়াই ৰাখিলোঁ। আনপিনে মই এটা মিডিয়াম আকাৰৰ পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট লৈছোঁ আৰু লৈছোঁ এটা কণী। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দি তাতে ৰিফাইন তেল অকণমান দি দিছোঁ। ৰিফাইন তেলখিনি গৰম হৈ যোৱাত মই তাতে অকণমান হালধি দি দিছোঁ আৰু কণীটো ভাঙি দিছোঁ। এতিয়া কণীটো ভালদৰে লৰাই লৰাই গুৰি কৰি ভাজি ল'ব লাগিব। কণীটো ভালদৰে ভজা হৈ যোৱাত মই নমাই থৈ দিছোঁ। এতিয়া একেটা কেৰাহীতে মই আকৌ অকণমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাত তাতে মই প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ আৰু দিছোঁ কাটি থোৱা পিঁয়াজখিনি। এতিয়া এইখিনি অলপ সময়ৰ বাবে ভাজিব লাগিব। পিঁয়াজখিনি ভজা হৈ যোৱাত মই তাতে আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে সোৱাদ অনুসৰি জলকীয়াৰ গুড়ি আৰু জিৰা গুড়ি অকণমান দি ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে আগতে সিজাই ৰখা পাস্তাখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিয়া হৈছে। ইয়াৰ পিছত আগতে ভাজি ৰখা কণীখিনি ইয়াতে দি দিয়া হৈছে। এতিয়া এইখিনি অলপ সময় মূৰে মূৰে লৰাই লৰাই 2 মিনিটমানৰ বাবে ভাজিব লাগিব। এয়া 2 মিনিটমান ভজাৰ পিছত আমাৰ টেষ্টি এগ পাস্তা ৰেডি হৈ গৈছে। সেয়েহে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া এইখিনি মই নমাই ল'ম। এইখিনিতে এটি অনুৰোধ, মোৰ চেনেলত যদি আপোনালোক নতুন হয় অথবা মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকৈ বনাই খাব। এতিয়া এইখিনি মই প্লেট এখনত উলিয়াই লৈ ওপৰত কাটি লোৱা পিঁয়াজ দি দিছোঁ। এতিয়া এইখিনি টমেটো চচৰ লগত পৰিৱেশন কৰিব পাৰে। এনেকৈ আপোনালোকে টিফিনত দিব পাৰে অথবা আবেলি স্নেক্সত খাব পাৰে অথবা ব্ৰেকফাষ্টতো খাব পাৰে। এইখিনি খাবলৈ সঁচাকৈয়ে বহুত বেছি টেষ্টি হয়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।